আমি আজি পিকনিকলৈ ওলাইছো। মোৰ লগত পাৰ্থ দত্ত। গুড মৰ্নিং। মোৰ মিছেছ পাৰ্থ দত্তৰ মিছেছ। আমি আজি 1 জানুৱাৰী বুলি বলাইঘাটত পিকনিক খাবলৈ ওলাইছো। হেল্ল' ফ্ৰেণ্ড, আজি আমি পিকনিক খাব আহিলোঁ নতুন বছৰ। আমাৰ লগত আহিছে আমাৰ বুদ্ধ গগৈ। তেখেতৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। বুজিছে নহয় কি ক'লে মৃদুল গগৈয়ে? গতিকে আমি ইয়াত পিকনিক খাবলৈ আহিছোঁ। দেখাই দিয়ে চাইকা নদীৰ পাৰত। এইখন হ'ল ভাল লাগিছে, বহুত ভাল এইখন হ'ল লাগিছে। চাইকা নদী। এইখন চাইকা নদী। আমি চাইকা নদীৰ পাৰত পিকনিক খাবলৈ আহিছোঁ। মোৰ লগত আছে সতীৰ্থ মৃদুল গগৈ। এয়া তোমাৰ মৃদুল গগৈ। এফালে চাই দিয়া, চাই দিয়া। ঠাই কোৱা ৰান্ধনি কাম কৰি আছে। এদিন আহিব বুলি কোৱা। এয়া আমাৰ আছে তোমাৰ এই দেৱেশকাই ব্যস্ত হৈ আছে। এইবিলাক দেখাই দিয়ে। এইফালে আমাৰ মহিলাসকল আৰম্ভ হৈছে। মাংস কাটিছে, কুকুৰা মাংস, লোকেল মুৰ্গী। কেৰাহীত চাহ বনাবলৈ আৰম্ভ কৰিছে। আমাৰ চাহ বনাবলৈ বাচন নাই, সেইকাৰণে কেৰাহীতে চাহ বনাইছে। আজি জীৱনত প্ৰথমবাৰ কেৰাহীত আমি চাহ খাম। আজি বছৰৰ প্ৰথমটো দিন, 2022 চনৰ প্ৰথমটো দিন আজি 1 জানুৱাৰী। আৰু এই 1 জানুৱাৰী দিনটোতে আমি আজি ঢকুৱাখানাৰ বলাইঘাট অৰ্থাৎ নাৰায়ণপুৰ চাপৰিলৈ যোৱা যিটো ৰাস্তা, ব্লকৰ পৰা নাৰায়ণপুৰ চাপৰিলৈ যোৱা ৰাস্তাটোত এখন দলং পোৱা যায়। আৰু যিখন দলং চাইকা নদীৰ ওপৰত আছে, সেই দলঙৰ কাষতেই বলাইঘাটতে আমি এটা সুন্দৰ পৰিৱেশৰ মাজত আজি বনভোজ খাবলৈ ওলাই আহিছোঁ। মোৰ এই দুজন সতীৰ্থৰ সৈতে আমি আজি দিনটো এনেকৈ পাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখাই গৈছোঁ আমি কি কি কৰিছিলোঁ, কি কি নাই কৰা। আমাৰ স্মৃতি হিচাপেও থাকি যাব আৰু ইয়াকে মই ইউটিউবত দিবলৈও চেষ্টা কৰিছোঁ। নাচিব লাগে আৰু কি হ'ল, নাচা। ৰূপালী জোনাক। আৰে মৃদুল কি হ'ল, তোৰ মানুহজনী কি হৈছে? এনেদৰে আজি হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ হোৱা কেইটামান সুন্দৰ দৃশ্য আমি ইয়াত অন্তৰ্ভুক্ত কৰিলোঁ আৰু ইমানতে আমি আজি আমাৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। আপোনালোকে লোকেল ভিজন চাই ছাবস্ক্ৰাইব এটা মাৰি দিলে আমি ভাল পাম।